যেতিয়া সকলো সময়তে ফোন লাগি থকা নম্বৰটোত ফোন লাগিব নধৰে, আপুনি কল কৰা নম্বৰটো বৰ্তমান ব্যস্ত হৈ আছে বুলি ক'বলৈ ধৰে, মানে ব্লক কৰি দিয়ে, তেতিয়া গম পোৱা যায় যে এই ফোন লগাই থোৱা আদতটো কিমান বেয়া। আৰু যিসকল এতিয়া নতুনকৈ প্ৰেমত পৰিছে সেইসকলেতো একেবাৰে ফোন লগাই নথবা। কাৰণ যেতিয়া সেই মানুহজনে তোমাৰ লগত ফোনত কথা পতা যেতিয়া বন্ধ কৰি দিব, 1 মিনিট কথা নাপাতিলেও এঘণ্টাৰ দৰে লাগিব। আৰু তেতিয়া অনুভৱ হ'ব যে এই অপুদাই কিয় মানা কৰিছিল তোমালোকক। মইতো এই মূৰ্খামি কৰিলো বহুত আগতে, কিন্তু এতিয়া মই নিবিচাৰো তোমালোকেও কৰাটো। কাৰণ মই এনেকুৱা সিচুৱেশ্যন পাৰ কৰি থৈ আহিছো য'ত বেছিভাগ মানুহে জীয়াই থাকিবলৈ পছন্দ নকৰিব, মৰিবলৈ পছন্দ কৰিব। কাৰণ যিজন মানুহ আমাৰ এটা সময়ত বুকুৰ মাজত থাকে, যাক আমি বহুত বেছি ভাল পাওঁ, সেই মানুহজনক যেতিয়া আনৰ লগত দেখা যায় মৰিবলৈ মন যাব। গতিকে এই বস্তুটো বহুত বেয়া। কিছুমান মানুহে কেৱল আদত লগাব জানে, আৰু আদত লগোৱাৰ পাছত যেতিয়া তেওঁলোকৰ আমনি লাগিব তেওঁলোকে ক'ব মোক আমনি নকৰিবা, মোক অকলে থাকিব দিয়া, মোক যদি ভাল পোৱা তেন্তে মোলে ফোন কৰি নাথাকিবা।